Hey everyone, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মই ভালে আছোঁ। আৰু মই বহুত দিনে হেতি ভিডিঅ' আপলোড কৰা নাছিলোঁ, আপোনালোকে চাগে নটিচ কৰিছে। একচুৱেলি মই ঘৰতে আছিলোঁ আৰু ক'তো যোৱা নাছিলোঁ, চ' ভিডিঅ' বনোৱা হোৱা নাছিলে। আৰু যিহেতু আজি মই ক'ৰবালৈ যাব ওলাইছোঁ, ভাবিলোঁ যে আপোনালোককো দেখাই যাওঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লেটছ ষ্টাৰ্ট দ্য ব্লগ। আৰু আমি একচুৱেলি যাই আছোঁ মদন কামদেৱলৈ। বহুতে চাগে নামটো শুনিছে, আমাৰ ঘৰৰ ওচৰতে হয়, কিন্তু আহোঁতে এটা প্ৰব্লেম হ'ল, মানে যিটো মেইন গেটখন অফ আছিল, চ' আমি মানে বেলেগ ৰাস্তা দি আহিব লগা হ'ল। আৰু আমি আহি পালোঁ মদন কামদেৱ, কিন্তু আমাৰ ঘৰৰ ওচৰতে, কিন্তু মই আজিলৈ অহা নাছিলোঁ। চ' চাই থাকক। আৰু মদন কামদেৱ চাবলৈ অকল মই অহা নাই, মোৰ লগত আহিছে এয়া ভাইটি এণ্ড বাবু। একচুৱেলি তেওঁলোক আমাৰ ঘৰত আহিছিল, আৰু যিহেতু ক'ৰবাত ফুৰিব যাব মন হ'ল, চ' ইয়ালৈ আহিলোঁ, যিহেতু ময়ো আগতে দেখা নাই। তো চাই থাকক। আৰু আপোনালোকে দেখিব পাৰিছে গোটেইবোৰ হাৰিয়ালি। আৰু যিটো মানে মদন কামদেৱৰ মন্দিৰ আছে, সেইটো বহুত ওপৰত আছে, আৰু তালৈ যাব লগা হ'লে ইমানবোৰ চিৰি খোজকাঢ়ি কিনে যাব লাগে, বহুতকেইটা চিৰি আছে। চ' মানে আমাৰ ভাইটিৰ আৰু মোৰ হালাত একদম বেয়া হৈ গৈছে। বহুত চিৰি আছে, আৰু আমাৰ মদন নাপাওঁতে ভাগৰ লাগিলে দুটাৰে। তোমাৰ লাগিছে নে? লাগিছে কম। তুমি বেছি ভাগৰ লাগিছে তোমাক। ইমানবোৰ চিৰি পাৰ কৰিছিলোঁহে, আকৌ চিৰি। কিন্তু এলেকাটো বহুত বেছিয়ে সুন্দৰ হয়। আপোনালোকৰ মানে যদি কোৱালিটি টাইম স্পেণ্ড কৰিব বিচাৰে, দেন আপোনালোকে ইয়াত আহিব পাৰে। আৰু ইয়াৰ ভিতৰত মন্দিৰ আছে, মই য'লৈ যাই আছোঁ। ভিতৰখন দেখিবলৈ কিছু এনেকুৱা ধৰণৰ, আৰু মানুহবোৰে মন্দিৰত পূজা কৰি আছে। আৰু আপোনালোকে চাব পৰা মতে ইয়াত মদন কামদেৱৰ বহুত স্কাল্পচাৰবোৰ আছে, মই দেখাই দিছোঁ। এইবোৰৰ বিষয়ে মই বেছিকৈ নাজানো, চ' মই বেছিকৈ নকওঁ। গাইজ যিমান চিৰি আছে, মৰি গৈছোঁ আমি। মৰি গৈছানে? বাবু এনে অসুখ হৈছে, তাত লৈ আহিছোঁ। বাইটিতো আহিব নোৱাৰিলে আৰু মন্দিৰটোৰ বহুত ৰহস্যৰ হিষ্ট্ৰী আছে। আৰু একচুৱেলি মন্দিৰটো ভাগিছিল ভূমিকম্প হোৱাৰ বাবে, আৰু এতিয়া মন্দিৰটো ভগাৰ পাছতে ইমান সুন্দৰ, মানে ইমান হাৰিয়ালিবোৰৰ মাজত ইমান ধুনীয়া এটা সুন্দৰ জেগা। ভাবকচোন, যেতিয়া মন্দিৰটো ভগা নাছিলে, মানে ভূমিকম্পৰ আগত দেখিবলৈ কিমান ধুনীয়া আছিলে। আপোনালোকে ইমেজিন কৰক, এতিয়াতো ইমান ধুনীয়া, আৰু তেতিয়াবা কিমান ধুনীয়া আছিলে। চ' যদি আপোনালোকে ভাবিছে ইয়াত আহিম বুলি, দেন আহিব পাৰে জেগাখন চাবলৈ। বাট অকণমান কষ্ট হ'ব চিৰিকেইটা খোজ কাঢ়োঁতে। তো এইখিনি আছিল মদন কামদেৱ। আৰু মন্দিৰটোৰ পৰা ওলাই পেলাই মই বাবুক জিদ কৰি আছিলোঁ যে এখন জেগালৈ আহিম। মানে ইয়াত মই মেক্সিমাম মানুহক ফটো তোলা দেখিছোঁ, মানে ইয়াত ৰাউণ্ড শিল আছে, আৰু মানুহবোৰে ইয়াত বেছিভাগে ফটো তোলে। চ' ময়ো আহিছোঁ ফটো তুলিবৰ কাৰণে, আৰু দুটামান ফটো তুলিলোঁ ইয়াত। আৰু ফটো তুলি কিনে আমি ডাইৰেক্ট আহিলোঁ ঘৰলৈ। আৰু মদন কামদেৱৰ পৰা জল্দি অহাৰ কাৰণটো হ'ল যে, মানে ভাইটিহঁত আজি যাবগৈ, আজি মানে অকণমান পাছতে যাবগৈ, সেইকাৰণে আমি সোনকালে আহিলোঁ। আৰু ঘৰ আহি ভাইটিহঁত ভাত চাত খাই গুচি গ'ল। আমি তাৰ পাছত আহিলোঁ মামাহঁতৰ ঘৰত। মানে মামাহঁতৰ ঘৰত বহুত দিন অহা নাছিলোঁ, মামীৰ অপাৰেশ্যন হৈছিল, তাকে খবৰ ল'ব আহিছিলোঁ। আৰু গোটেইবোৰ কাজিন এনেকৈ লগ লাগিছোঁ, মাটিতে আমি ভাত খালোঁ একেলগে মিলি পেলাই। আৰু আপোনালোকক অকণমান ক্লিপ দেখাই দিছোঁ, যাতে মেমৰি হিচাপে ছেভ হৈ থাকে এইখিনি। এইদৰে আমি মামাহঁতত আছিলোঁ, মামাহঁতৰ পৰা আমি এঠাইত ফুৰিবও গ'লোঁ। হেল্ল', আৰু আমি আছোঁ মামাহঁতৰ ঘৰত। আৰু এইখন চাওক, আমাৰ মামাহঁতৰ গাঁও বহুত দেখিবলৈ ধুনীয়া হয়। একচুৱেলি ইয়াত গাড়ীৰ আৱাজ একো নাই, একদম গাঁৱলীয়া পৰিৱেশ হয়। আমি যিহেতু আজি খবৰ ল'ব আহিছিলোঁ, ভাবিলোঁ যে আৰু আমাৰ এগৰাকী নানী আছে ইয়াত, আম্মাহঁতৰ পেহীয়েক হয়, তেওঁৰো অসুখ হৈছিল, তেওঁৰো খবৰ লৈ যাম। আৰু আপোনালোকে দৃশ্য চাওক, কি ধুনীয়া দৃশ্য, মানে থাকি পেলাই ভাল লাগে জেগাখনত। চ' অকণমানকৈ হ'লেও আপোনালোকক দেখালোঁ। আৰু এতিয়া মই দুটামান ফটো শ্বেয়াৰ কৰিম আজিৰ দিনটোৰ। তাৰপাছত ভিডিঅ'টো শেষ হ'ব, আকৌ মই লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ চাই থাকিব, ষ্টে টিউন।